সো হেল্ল' গাইজ, বহুত দিন পিছত আজি ফাইনেলি মোৰ প্ৰথম অসমীয়া ব্লগ। আজি ব্লগ কৰিম অসমীয়াত। তো বহুত দিনৰ পৰা বহু মানুহ কৈ আছিলে যে অসমীয়াত ব্লগ কৰিব লাগে। তো আজি মোৰ প্ৰথম ট্ৰাই এইটো। তো নিশ্চয় যদি ভাল লাগে ছাপোৰ্ট কৰিব, তলত কমেণ্ট ছেকশ্যনত ক'ব ভাল লাগিছে নে লগা নাই। তো আহিছে, আহক বহক চাওক, ভাল লাগিলে লাইক কৰিব, ভাল নালাগিলেও লাইক কৰিব। তো খুৰা খুৰী, আংকেল আণ্টি, দাদা ভণ্টি সকলোকে স্বাগতম জনাইছোঁ মোৰ ছেকেণ্ড চেনেল চিৰাজ এণ্টাৰটেইনমেণ্টলৈ। ছাগলী কৰিবি নেকি পাগলি? মোৰ যোনটো মেইন চেনেল তাতে বহুত দিনৰ পৰা বহুত ভিডিঅ'জ দিছোঁ, কিন্তু মই হিন্দীত দিছিলোঁ। আজি বহুত দিনৰ এইটো কি হাতত কি দাও, কি কৰিবা? কাম আছে না আজি কাটা কাটি কাম হ'ব। যিয়ে নহওক, বহুত দিনৰ পিছত আজি অসমীয়াত বহুত মানুহ কৈ আছিলে যে অসমীয়াত ব্লগ লাগে, অসমীয়াত ব্লগ লাগে। তো এইখন চেনেলত আজি প্ৰথমবাৰ ট্ৰাই কৰি আছোঁ অসমীয়াত ব্লগ বনাব। তো নিশ্চয় আপোনালোকে ছাপোৰ্ট কৰিব। আৰু যোনটো মেইন চেনেল তাৰে লিংক তলত ডিছক্ৰিপশ্যন বক্সত থাকিব। আজি বাঁহ কাটিম আৰু ফিচিং ৰড বনাম। ফিচিং ৰড বনাই কেনে এইটো দি মাছ মাৰি আকৌ খাম। তো মজা লাগিব আজি। বৰ হাঁহিছে আৰু আমাৰ ঘৰৰ মানুহ হয় আৰু যিয়ে নহওক, গাঁৱৰ পৰিৱেশত আহি পাইছোঁ। ইমান দিন আছিলোঁ চহৰত, এতিয়া গাঁৱৰ মানুহ হৈ গৈছোঁ। তো গাঁৱলীয়া নিচিনা কাম কৰিব লাগিব, হয় নে নাই? ব'লক। তো আজি ফাৰ্ষ্টতে ভাবিছিলোঁ বাঁহ এটা কাটিম, কিন্তু বাঁহে কাটোঁ নে মানুহ এটাই কাটোঁ, বহুত ভাল লাগিছে দাওটো, মানে বুজি পাইছে আপোনালোকে। তো ৰাতিৰ এট্ৰেকশ্যন হৈছে জোনাকী পৰুৱা আৰু ভইচ অভাৰৰ ৰজা হৈছে ডিম্পু বৰুৱা। তো ডিম্পু বৰুৱাৰ নিচিনা আমি হ'ব নোৱাৰোঁ, সেইটো কাৰণে অলপ ট্ৰাই কৰিলোঁ। পিছে আমি নোৱাৰোঁ নাই, ডিম্পু দা বেয়া নাপাব, এইটো এনে জাষ্ট এটা জোক আছে। কি হ'লে ক'ত পামনে আজি? এইটো নেকি? এইটোতো বহা চকী বনাইছিলি ন? কোনে কোনে বনাইছিলি এইটো? ৰাজু আৰু পুদু। পুটু ইজ মাই হিৰো। এই পুতুৰ লগত মই গৈছিলোঁ নাককাটি হিলছ, হয়নে নাই? আমি গৈছিলোঁ নে নাই? নাককাটি হিলছ গৈছিলোঁ। হাবি জংঘলত সোমোৱা হৈ আছে বৰ্তমান, বহুত ভয়ানকৱালা ফিলিং আহি আছে। বাঁহ গছ আহি পাইছোঁ। বাঁহ গছৰ তলত বাঁহ গছটো কাটা হ'ব, হয়নে নাই? কাটি কেনে সেইটো দি পেলাই আমি বনাম। ব'লক। বৰ্তমান কাটি লোৱা হৈছে। ইমান কষ্ট কৰিব নোৱাৰোঁ, বাকীখিনি তুমি কাটা লোৱা। ভাই, পিছে এইটো বেছি ডাঙৰ হৈ যোৱা নাই নে? কাটিবা নে ইয়াতে? বহুত ডাঙৰ হৈ গৈছে। মই ভাবিছোঁ গুৱাহাটীৰ পৰা ইয়ালৈকে মাছ মাৰিম নেকি, গুৱাহাটীত বহিম আৰু ইয়াতে মাছ মাৰিম। ইমান দীঘল হৈ গৈছে, কি কৰা যাব ভাই ভণ্টিসকল? এতিয়া ঠিক আছে। এতিয়া দিয়ক। ভাল লাগিছে, বহুত ভাল লাগিছে। চাওক কিমান দীঘল, চাব লাগিব ন অলপ। আৰামত বঢ়িয়া, বহুত দীঘল হৈছে। এনেকৈ মাছো মাৰা যাব আৰু মানুহকো মাৰা যাব। ব'লক। হেণ্ডেলৰ যোগাৰটো হৈ গ'ল বৰ্তমান, আৰু আমাৰ যোনটো লগত হেল্পাৰ আছিলে, হেল্পাৰক পঠাইছোঁ বৰ্তমান বজাৰত। বৰশী আনিব পঠাইছোঁ, আৰু লগতে আমাক অলপমান সূতা লাগে, সেইখিনি বস্তু লগাম। তাৰপিছত আমি কামত আগবাঢ়িব পাৰিম। কমপ্লিট বনাম ছেটআপ, তাৰপিছত যাম মাছ মাৰিবলৈ। এইখন চাওক, কিমান ধুনীয়া এটা ফিল্ড দেখা পাইছেনে আপোনালোকে? চাওক কিমান ধুনীয়া আৰু কিমান ডাঙৰ এটা ফিল্ড। তো যোৱাকালি মই কথা পাতি আছিলোঁ মোৰ কাজিনৰ লগত। তো কৈ আছিলোঁ যে তোমালোকৰ কিমান লাকি হয়, ইয়াতে ইমান ধুনীয়া ফিল্ড আছে, ইয়াতে তোমালোকে খেল ধেমালি কৰিব পাৰা। কিন্তু তেখেতে কি কৈছে জানে নাই? তেখেতে কৈছে আজিকালি ইয়াতে কোনো ধৰণৰ খেল ধেমালি নহয়, হঠাৎ কেতিয়াবা টুৰ্ণামেণ্ট পাতিলে হয়। আৰু মেক্সিমাম ল'ৰা ছোৱালী আজিকালি গাঁৱৰো ল'ৰা ছোৱালী কি হৈছে, চব ল'ৰা ছোৱালী ঘৰতে গেম খেলে, ক্ৰিকেট খেলে, ফুটবল খেলে, মোবাইলৰ ভিতৰত, হয় পাবজি খেলে। তো এই ইমান ধুনীয়া এটা অপৰচুনিটি লাহে লাহে নাইকিয়া হৈ গৈ আছে আমাৰ সমাজৰ পৰা। সেইটোৱে, এই পাবজিয়ে চবৰ জীৱন খালে আৰু। আনিব দিছোঁ, কিবা লৈ আহিছেচোন। হ'ব দিয়া, চকলেটে খাই দিওঁ আৰু, হয়নে নাই? তো আমি চহৰত থাকোঁ, আমি ইমান লাকি নহয়। ইহঁতে ইমান লাকি, গাঁৱত থাকে, তথাপিও ইহঁতে আজিকালি ইয়াতে নেখেলে। যেতিয়া সৰু আছিলোঁ তেতিয়া আহি পেলাই দেখা পাইছোঁ বহুত খেল ধেমালি ইয়াতে হৈ থাকে। আজিকালি কোনো ধৰণৰ খেল ধেমালি নহয়, চব মানুহ নিজৰ ঘৰে ঘৰে ব্যস্ত। মোবাইলৰ ভিতৰত পাবজি, ক্ৰিকেট, ফুটবল আৰু কত কি ইত্যাদি এই মোবাইলত বহি পিটিকি থাকে আৰু খেলি থাকে। তো বৰ্তমান আনিছে বৰশী, বজাৰৰ পৰা দুটা আনিছে। এটা ফেল মাৰিলে আৰু এটা লগাম, হয়নে নাই? সূতা ক'ত? সূতা নাই। মাৰ ধৰিয়া সূতা নাই। বঢ়িয়া প্ৰচেছিং হৈ আছে বৰ্তমান, বহুত ভাল লাগিছে, মনত শান্তি লাগি আছে। ইফালে মৌলানা আজাদ সিঙে লগাই আছে বৰশী। দাদা মূল্য নেকি আপুনি? ভাল লাগিছে। কিমান টকা ল'লে? 4 টকা। এইবিলাক প্ৰফেচনেল খিলাড়ী, ইয়াতে চব পাৰে, হয়নে নাই? প্ৰফেচনেল বৰশী ৰাইডাৰ, দ্য ভিলেজ বয়। তো এইটো বনোৱাটো হৈ গ'ল, কিন্তু ইয়াৰে লগত কিবা এটা লগালেহে মাছ উঠিব। এনে শুকানটো মাছ নুঠে, হয়নে নাই? তো সেইটোৰ ব্যৱস্থা কৰি আছে আমাৰ হেল্পাৰ। আৰু এটা আমি দেখা পালোঁ কঁঠাল, এইটো কঁঠালটোৰ মাজৰ পৰা পূৰা ফালাফালি হৈ গৈছে। কঁঠালটো অলপমান নমাই ল'লে ভাল লাগিলে। কঁঠালৰ চব্জি তৰকাৰীত ভাল লাগে, হয়নে নাই? বহুত টেষ্টি লাগে। আপোনালোকৰ টেষ্টি লাগে নে নাই? মোকতো বহুত টেষ্টি লাগে। চাওঁ অলপমান ভাগ্য পৰীক্ষা কৰি কেনে, বাই চান্স উঠি যাব পাৰে মাছ। উঠিলে উঠিব, নুঠিলে নাই। পুখুৰীৰ অভাৱ নাই, বৰ্তমান আছোঁ আমি গাঁৱত। এইটো পুখুৰীত, এইটো খালত নাপালে বেলেগ খালত যাম, হয়নে নাই? মাছ মাৰি এৰিব লাগিব, বাই হুক অৰ বাই
কুৰুক আমাৰ ইমৰান হাছমিৰ চিনেমা নহয় দেই কুৰুক একো নাপালোঁ মাছক খুৱাবলৈ একো নাপালোঁ ভাতকে লৈ আহিছোঁ আৰু ভাতে দি পেলাই ক'ত মাছ উঠব চাওঁ ক'ত ফচিব হ'ব ফচিব ফচিব ই নাযায়চোন ভাত ওলাই গ'ল আমি বোলে প্ৰ' প্লেয়াৰ বোলে মাছ মাৰাৰ এটাই ভাত ওলাই গৈছে ঠিকে আছে উন্নতি আছে জীৱনত বহুত মাছ মাৰিব ওলাইছোঁ মোৰ লাগিছে খাই বৈ গুচি গ'ল নেকি এতিয়া খাৱা নাই আছে আছে আপোনাক লাগিছে নেকি মাছ উঠিব মোকতো অলপো লাগা নাই কি ধুনীয়া বৰষুণ দি আছে চাওক এবাৰ চাৰিওফালে চাওক কি ধুনীয়াকৈ বৰষুণ দি আছে এইফালে দেখুৱাই দিয়া গাঁৱৰ পৰিৱেশ মোৰতো লগা নাই ইয়াতে মাছ আছে বেলেগ খালতে যাব লাগিব চাগে এনে বৰষুণত দি লাভ নাই ব'লা কেনে লাগিছে ভাল লাগিছেনে নাই ভাল লাগিছে মোক বহুত এই বেৰাকেইটা কিয় কাৰণে জানে নাই ছাগলী আছে নে ছাগলীয়ে খাই পেলাব বহুত কষ্টত বনাইছে যত্নত বনাইছে এটা লাইক কৰি দিব ভিডিঅ'ৰ তলত নিশ্চয় ত'তে গ'লো মাছ নাপালোঁ বৰ্তমান অহা হৈছে ইয়াতে অনুষ্কা শৰ্মাৰ ঘৰত অনুষ্কা শৰ্মা চাওক এই অনুষ্কা শৰ্মাৰ নিচিনা লাগিছেনে নাই কাজি নহয় তো ইয়াতে আহিছোঁ ইয়াতে চাওঁ মাছ পাওঁ নে নাই কি কয় ট্ৰাই এটা কৰোঁ বেছি কথা পাতিলে মাছ নুঠে মানে ব'লক ঠিক হ'ল সফল হৈ গ'লো আমি বৰ্তমান বহুত ধুনীয়া মাছটো কি মাছ নাম কি চাইনিজ পুঠি বহুত ভাল লাগিছে মৰমৰ মাছ অতি শীঘ্ৰে খাম ভাজি কিনে আমি আৰু ট্ৰাই কৰোঁ কেইটামান চাওঁ পাওঁ নেকি ছাকচেছ ৰ'ব খুলি লওঁ ৰ'বা হে ভণ্টি মনে মনে থাকা কাইটটো ওলাব দিয়া কি কৰোঁ মাছটো এৰি দিওঁ নেকি নাখাবি নাই খাম ভাজি কিনে খাম এইটো ভাজি খাবি আমাৰ হেল্পাৰজনে লগাই দিব ভাল লাগিছে ঘাম ওলাই গৈছে মাছ মাৰি ইমান কষ্ট হৈছে এইফালে এখেতে মাৰক মই যাওঁ ব'লা লৈ যাওঁ এনেকে লৈ যাবা নেকি চাওঁ অলপ দেখাই দিওঁ ভালকে হৈ গ'ল ব'লা আহিছোঁ ভাল লাগিছে আপোনালোকৰ পুখুৰীত মাছ মাৰি পৰিছে সেইকাৰণে ধন্যবাদ আহিছোঁ দিয়ক চৰকাৰী পুখুৰীত চৰকাৰী মাছ ভাল লাগিছে কষ্ট কৰিলে যে ফল পোৱা যায় ফলটো বহুত মিঠা নে কেঁচা এইটো গম পাম ঘৰত গৈ পেলাই খাই মেলি তাৰপিছত ক'ম আৰু মাছটো টেষ্ট আছিলে নে নাই এক ছেকেণ্ড ৰ'ব পুখুৰীটোত থেংক ইউ কৈ দিওঁ এইটো পুখুৰীৰ পৰাই মাছটো লোৱা হৈছেতো বহুত ভাল থাকিছে থেংক ইউ পুখুৰী বাইদেউ আৰু সেইফালে পুখুৰী বাইদেউত পুখুৰীৰ মালকিনে পুখুৰীত মাছ মাৰি আছে বৰ্তমান বৰশীটো চহী চলামত ঘূৰাই আনিলে বাচিম আহিছোঁ এতিয়া মাছ কাটি চিষ্টেম আৰম্ভ হ'ব আৰু বহুত লাজৰ কথা আছিলে বহুত জোকাই আছিলে মই মাছ মাৰিব নোৱাৰিলোঁ গুৱাহাটীৰ মান সন্মান বচালোঁ বৰ্তমান ময়ে মাৰিছোঁ এই পেটলাইটো মোৰ নামত আৰু দুটা মোৰ নামত আৰু এটা বেলেগৰ নামত হৈ গ'ল কাটি কাৰবাৰ শেষ এতিয়া তেল মছলা মাৰি মেলি ভাজা হ'ব তেল মছলা লগালে নহ'ব আগতে ধুই ল'ব লাগিব হৈ গ'ল মাছ ভাজা হৈ গ'ল এতিয়া খোৱা হ'ব টেষ্ট কৰা হ'ব পুটে আহা বহুত টেষ্টি লাগি আছে খাই পেলাই জনাই আছোঁ মানে দেখুৱাই আছোঁ খাই কিনে আপোনালোকৰ ভোক লাগিছে যদি বেয়া নাপাব দেই কিবা আছে যদি ওচৰে পাজৰে লৈ খাই লওক কেনেকুৱা মজা নেকি মই খাওঁ নেকি সৰুটোৱে খাওঁ লগত বলক টেষ্টি হয় যোৱা বাকীখিনি দি আহা নহ'লে কান্দিব আকৌ যোৱা দি আহা বাই গাঁৱৰ পৰিৱেশত মাছ মাৰি খোৱা সৰু সুৰা এডভেঞ্চাৰ যিমান আছে এইবোৰ যে আমি সৰু সুৰা বুলি ভাবোঁ একচুৱেলি সৰু সুৰা নহয় আমি টাউনত থকা মানুহবোৰ গম নাপাওঁ বাট গাঁৱত থকা মানুহবোৰৰ কাৰণে এইবোৰ বহুত মূল্যৱান সম্পদ অৰিজিনেলি মাছটো মাৰি বনাই খাই যোনটো টেষ্ট সেইটো টেষ্ট জেনেৰেলি আমি নাপাওঁ একদম গাঁৱৰ যোনটো বুলি কয় ফ্ৰেছ মাছ মাৰি কেনে খোৱা হৈছে আজি বহুত ভাল লাগিছে মনত শান্তিৰে চকুন মেহচুচ হৈছে বুজিছে
তো হৈ গ'ল আজিৰ কাৰণে ইমানে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন আছে যদি ছাবস্ক্ৰাইব কৰিব বহুত দিনৰ পৰা বহুত মানুহ কৈ আছিলে অসমীয়াত ব্লগ কৰিবলৈ অসমীয়াত চেষ্টা কৰিলোঁ কেনেকুৱা লাগিছে জনাব নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগিছে তো সেইটোৱে আজিৰ কাৰণে ইমানে বাই বাই টাটা বাই বাই আৰু কথা পাতিব নাই কি কথা পাতিম হ'ব বাই বাই